স্বাগতম জনাইছো আৰকে আসাম ব্লগছ চেনেলৰ তৰফৰ পৰা ছাত্ৰছাত্ৰীসকল 2021 চনত অনুষ্ঠিত হ'বলগীয়া হাই সেকেন্ডাৰী ফাইনেল এক্সামৰ কাৰণে পলিটিকেল সায়েন্স সাবজেক্টৰ পৰা 15টা মোস্ট ইম্পৰ্টেন্ট কমন কুৱেশ্যন লৈ আহিছো। প্ৰশ্নৰে ভিডিও আলোচনা কৰিম, আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এনে ধৰণৰ ভিডিও আগতীয়াকৈ পোৱাৰ কাৰণে এতিয়া হওক ভিডিওটো আৰম্ভ কৰোঁ। খ নম্বৰ প্ৰতিটো 1 নম্বৰৰ প্ৰশ্নোত্তৰ। প্ৰথম প্ৰশ্নটো হ'ল চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল? উত্তৰটো হ'ল চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা আছিল মাও ছে তুং। দ্বিতীয় প্ৰশ্নটো হ'ল এছিয়ানৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰটো হ'ল এছিয়ানৰ সম্পূৰ্ণ অৰ্থ হ'ল এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ। প্ৰশ্নটো হ'ল ভাৰত এছিয়ানৰ এখন সদস্য ৰাষ্ট্ৰ হয় নে নহয় লিখা। উত্তৰটো হ'ল নহয়। 4 নম্বৰ প্ৰশ্নটো হ'ল মাৰ্শ্বাল আঁচনি বুলিলে কি বুজায়? উত্তৰটো হ'ল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক গাঁথনিটো পুনৰ জীৱিত কৰাৰ বাবে আমেৰিকাই যি পৰিকল্পনা কৰিছিল তাকে মাৰ্শ্বাল আঁচনি বোলে। 5 নম্বৰ প্ৰশ্নটো হ'ল ইউৰোপীয় মুদ্ৰা কি নামেৰে জনা যায় বা ইউৰোপীয় সংঘৰ মুদ্ৰা কি কয়? উত্তৰটো হ'ল ইউৰোপীয় মুদ্ৰাক ইউৰো নামেৰে জনা যায়। 6 নম্বৰ প্ৰশ্নটো হ'ল বেংকৰ ঘোষণাপত্ৰ কি? উত্তৰটো হ'ল বেংকৰ ঘোষণাপত্ৰ হ'ল 1967 চনত ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড এই 5খন ৰাষ্ট্ৰই স্বাক্ষৰ কৰা এখন ঘোষণাপত্ৰ। 7 নম্বৰ প্ৰশ্নটো হ'ল ARF প্ৰতিষ্ঠা হৈছিল দেশ কালিৰে পুৰ কৰা। উত্তৰটো হ'ল 1994 চনত। 8 নম্বৰ প্ৰশ্নটো হ'ল চীন কেতিয়া বিশ্ব বাণিজ্য সংস্থাৰ সদস্য হৈছিল? উত্তৰটো হ'ল 2001 চনত। 9 নম্বৰ প্ৰশ্নটো হ'ল কোন চনত চীনে কৃষিক ব্যক্তিগতকৰণ কৰিছিল? উত্তৰটো হ'ল 1982 চনত। খ নম্বৰ প্ৰতিটো 2 নম্বৰৰ প্ৰশ্নোত্তৰ। প্ৰথম প্ৰশ্নটো হ'ল আঞ্চলিক সংগঠন প্ৰতিষ্ঠাৰ দুটা উদ্দেশ্য উল্লেখ কৰা, নাইবা আঞ্চলিক সংগঠন গঠন কৰাৰ দুটা কাৰণ উল্লেখ কৰা। উত্তৰটো হ'ল আঞ্চলিক সংগঠন প্ৰতিষ্ঠাৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হ'ল নিজৰ অঞ্চলৰ উন্নতি কৰা, দ্বিতীয়টো হ'ল অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যা দূৰ কৰা। 2 নম্বৰ প্ৰশ্নটো হ'ল এছিয়ানৰ দুটা মূল উদ্দেশ্য উল্লেখ কৰা। উত্তৰটো হ'ল এছিয়ানৰ দুটা মূল উদ্দেশ্য তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হ'ল ক্ষীপ্ৰ গতিত অৰ্থনৈতিক উন্নয়নৰ জৰিয়তে সামাজিক আৰু সাংস্কৃতিক উন্নতি সাধন কৰা, দ্বিতীয়টো হ'ল উন্নয়নশীল দেশৰ লগত সহযোগিতা শক্তিশালী কৰাৰ ব্যৱস্থা কৰা। 3 নম্বৰ প্ৰশ্নটো হ'ল ইউৰোপীয় সংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা। উত্তৰটো হ'ল ইউৰোপীয় সংঘৰ দুটা উদ্দেশ্য তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হ'ল ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰসমূহৰ মাজত শান্তি আৰু সহযোগিতাৰ হাৰ বৃদ্ধি কৰা, দ্বিতীয়টো হ'ল অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ মাজত ঐক্য প্ৰতিষ্ঠা কৰা। 4 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰা দুখন এছিয়ান সদস্য ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰটো হ'ল ভাৰতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰা দুখন এছিয়ান সদস্য ৰাষ্ট্ৰৰ নাম হ'ল প্ৰথমটো হ'ল ছিংগাপুৰ, দ্বিতীয়টো হ'ল থাইলেণ্ড। 5 নম্বৰ প্ৰশ্নটো হ'ল ইউৰোপীয় সংঘ গঠনত অৰিহণা যোগোৱা দুটা কাৰণ লিখা। উত্তৰটো হ'ল ইউৰোপীয় সংঘ গঠনত অৰিহণা যোগোৱা দুটা কাৰণ হ'ল প্ৰথমটো হ'ল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত দুৰ্বল অৰ্থনৈতিক সবল কৰা, দ্বিতীয়টো হ'ল সামৰিক ক্ষেত্ৰত শক্তিশালী কৰি তোলা। 6 নম্বৰ প্ৰশ্নটো হ'ল ইউৰোপীয় সংঘত থকা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দুখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰটো হ'ল ইউৰোপীয় সংঘত থকা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দুখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ নাম হ'ল প্ৰথমটো হ'ল ব্ৰিটেইন, দ্বিতীয়টো হ'ল ফ্ৰান্স। 7 নম্বৰ প্ৰশ্নটো হ'ল ইউৰোপীয় সংঘৰ দুটা অংগৰ নাম লিখা। উত্তৰটো হ'ল ইউৰোপীয় সংঘৰ দুটা অংগৰ নাম হ'ল প্ৰথমটো হ'ল সংসদ, দ্বিতীয়টো হ'ল ইউৰোপীয় পৰিষদ। ধন্যবাদ।